Hi, hello, namaskar, welcome our YouTube channel Simanta Blog আৰু বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' বনাইছোঁ মানে বনাব প্ৰব্লেম হৈ আছিলে কাৰণে মোৰ ঘৰুৱা প্ৰব্লেমৰ কাৰণে বনাব পৰা নাছিলোঁ আকৌ যিহেতু ৰাস আহিছে ন কাইলৈৰ পৰা ৰাস আকৌ সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ' এটা আৰম্ভ কৰি দিওঁ ভিডিঅ'টো চাই থাকিব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব অলপ মৰম দিব প্ৰথম আৰু বেছি দিন হোৱা নাই ন ব্লগ বনোৱা ইমানো নাজানো চাগে যদি কিবা ভুল হয় তেন্তে ক্ষমা কৰিব তেন্তে গৈ থাকোঁ ব'লক আকৌ দেখুৱাবলৈ চেষ্টা কৰিম ব'লক হেল্ল' গাইছ আমি আহি আছোঁ মোৰ লগৰটোৰ সৈতে আৰু এই আগত গৈ আছে মোৰ লগৰকেইটা আৰু আমি আউনীআটী সত্ৰ আহিছোঁ সিহঁতক দেখুৱাবৰ কাৰণে আৰু চাই থাকক কেনেকুৱা হয় ভিডিঅ'টো এয়া আৰু গৈ থাকোঁ আমি যিমান পাৰোঁ চেষ্টা কৰিম দেখুৱাব ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিছোঁ দেখিবলৈ পাই আছে কিদৰে মানুহ আহিছে আমাৰ মাজুলীলৈ ৰাস চাবৰ কাৰণে দেখিছে গাড়ী আহি আছে লগৰ এইটো এটা লগৰ আৰু এইটো এটা আৰু আগত এটা গৈ আছে আমি এতিয়া পাইছোঁহি বহুত মানুহ দেখিব পাইছেনে আউনীআটী সত্ৰ ইয়াতো ৰাস হ'ব আৰু পাল্লা মহৰ লগৰকেইটা গৈ আছে আমি এতিয়া গীতৰ পৰা সোমাই আহিলোঁ আৰু বহুত মানুহ আহিছে এইটো কৰি দেখিব পাইছে এইটো আপোনাৰ আকাশ বন্তি বুলি কয় কাতি বিহুত আপোনাৰ ইয়াত আকাশৰ জ্বলোৱা নিচিনাকৈ ওপৰত জ্বলায় আৰু চাই থাকক ইয়াৰ আগত গৈ আছে এইখন মেইন এই নামঘৰৰ আমি এতিয়া ইয়াত সোমাই যাম কৃষ্ণ ব'লক আমি সোমাই যাওঁ আৰু আপোনালোকেও সোমাই যাওক চাওক মেইন দুৱাৰখন নামঘৰ ৰাসৰ প্ৰেক্টিচ কৰি আছে ইয়াত আমি অকণমান চাম ইয়াত দেখিবলৈ পাইছে জুম কৰি দেখুৱাই দিছোঁ এইটো আমি এতিয়া আহি থাকোঁতে মোৰ লগৰ এটাক লগ পালোঁ আৰু মোৰ লগৰে বোলে দাদাই হয় মোৰ লগৰ হিচাপে থাকোঁ কিবা এটা কৈ দিয়া ৰাসলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ মাজুলীলৈ ৰাস চাবলৈ আহিব আমিও পাৰ্ট লৈছোঁ চাবলৈ তোমালোকো আহিবা চব আহিব চাবলৈ ৰ যাম ইয়াত চাকি বন্তি জ্বলা আহিলে আৰু ইয়াত বহুত মানুহ আহিছে দূৰ দূৰণিৰ পৰা মাজুলী মানুহ আহি থাকে ন ইয়াত চব কৃষ্ণ হ'ল সত্ৰ বহাত থাকে সৰু সৰু ল'ৰা আৰু তুমি ৰাসত লৈছানে ৰৈছা কি লৈছা তুমি গোপৰ পালক অঁ তুমি কোন বহা হেৰি কোন বহা ল'ৰা অঁ হয় নি তাকে যোৱা তেন্তে কিমান সৰু সৰু ল'ৰা থাকে আৰু ইয়াত কি ক'ম আৰু ভাল লাগে ইয়াত সত্ৰ আহি মাজুলী আহিলে সত্ৰবিলাক চাবহি কিনো ক'ম ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাব আৰু বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ ন সেইকাৰণে আমি সত্ৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ দেখিছে আৰু ইমান ভালকৈ দেখুৱাব নোৱাৰিলোঁ চৰি ক্ষমা কৰিব আৰু এতিয়া আমি গৈ আছোঁ দক্ষিণ পাট সত্ৰ আৰু তাত বেছি ভালকৈ হয় আৰু লগৰ যাব আৰু এই আগত দুটা এতিয়া ইয়াত আহিলে আপোনালোকে এয়া কিনিব পাৰিব দাদা দাম কিমান এইবিলাকৰ 750 এয়া আহিব কিনিব পাৰিব
চামগুৰিৰ ওচৰত ৰৈছোহি দলং এখনত। এয়া ফটো চটো মাৰিছে লগৰকেইটাই ইয়াত, আৰু আমি এতিয়া যাম চামগুৰি, দেখুৱাম আপোনালোকক, চাই থাকক ভিডিঅ'টো। দোকান বজাৰ পূৰা বহিছে আৰু ৰাসৰ কাৰণে। আমাৰ চামগুৰি সত্ৰ, আমি এতিয়া ভিতৰলৈ সোমাইছোঁ, দেখুৱাইছোঁ, ভিডিঅ'টো চাই থাকক, বহুত ভাল মানে ধামাকা হ'ব গৈ আছে ভিডিঅ'টো। বনাই আছে এয়া মুখা, এয়া চাওক আমি সোমাই আহিছোঁ, এয়া মাৰি এয়া লগৰকেইটা চব এয়া ধুনীয়াকৈ। এতিয়া চামগুৰি সত্ৰ পালোহি, এয়া আপোনালোকক দেখুৱাইছোঁ, চাই বহুত মানে ভাল এখন সত্ৰই হয়। এয়া বহুত মানুহ ইয়ালৈ আহে, এয়া মুখা বনাই ইয়াতে, চবেই জানেই চাগে, নক'লেও হ'ব, আৰু চাই থাকক। এয়া মুখা বনাই আছে, বাহিৰৰ পৰা এয়া মানুহ আহিছে চাবৰ কাৰণে ইয়াত। চামগুৰি আহিলোঁ ন, চামগুৰি সেয়া দেখুৱালে অলপ, যিমানখিনি পাৰিছোঁ দেখুৱাইছোঁ। আৰু এতিয়া আমি গৈ আছোঁ দক্ষিণপাট সত্ৰ, তাতো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম অলপ আৰু ইমান নহয়। আমাৰ লগৰকেইটাই দোকানত কিবা এটা কিনিছে, আৰু এতিয়া গৈ আছোঁ, চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ, ধামাকা হ'ব গৈ আছে। আৰু ৰাতিও দেখুৱাম ৰাসৰ ৰিহাৰ্চল আজি অলপ, কেনেকুৱা ধৰণে ৰাসৰ ৰিহাৰ্চল কৰে আজি, কাৰণ বৰষা হয় ন। আমি এতিয়া দক্ষিণপাটত পাইছোঁহি, আৰু ভিতৰলৈ সোমাম, আপোনালোক সোমাওক আৰু ভিতৰলৈ চাই থাকক। লগৰকেইটা মই এতিয়া এখন গেট পূৰা মজাৰে, ব'লক। আৰু এজন পাছত আছে, এইকেইজন আহিছে আমাৰ শিৱসাগৰৰ পৰা ন, মাজুলী ৰাস চাবৰ কাৰণে। আৰু কেনেকুৱা লাগিছে আহি? ভাল লাগিছে। আগতে এবাৰ আহিছে ন? আহিছোঁ, এইবাৰ 2 নম্বৰ বা ভাল লাগিছে। তাকে একেলগে থাকিম, ৰাস চাম। এতিয়া খুৱাবলৈ আনিছোঁ অলপ সত্ৰ, চাই থাকক। এয়া আমি এতিয়া আকৌ এখন গেট পাইছোঁ, ৰাস আছে, ইয়াতো ৰাস পাতিব। আৰু ইয়াত বহুত মানে চাবলগীয়া বস্তু আছে, আৰু ইয়াত বিশেষকৈ মানে হৰিণা আছে আৰু শহাপহু আছে, আপোনালোকে দেখুৱাম, চাই থাকক। আৰু মই দেখুৱাবলৈ ট্ৰাই কৰিছোঁ আৰু যিমান পাৰোঁ, ইমান ভালকৈ নাজানো ন, আৰু প্ৰথম আৰু বহুত দিনৰ মূৰত ব্লগ বনাইছোঁ। আৰু মানে মোৰ এইটো ফোন ভাগিলে ব্লগ বনাই থাকোঁতে পৰি, সেইকাৰণে লগৰ এটা ফোনত বনাইছোঁ, ক'ব আৰু এয়া ব্লগ দেখুৱাই থাকোঁ। এইটো এটা পোৱালি পাইছা? অ' দৈ তোক এনে এজনে চিনি পাইছে, এয়া চিনিয়াকি ওলাইছে, পোৱালি এটা বোলে চিনি পাইছে। ইয়াত দিনতো ৰাস পাতে, কাইলৈ মানে প্ৰথম ৰাসৰ দিনাখনি দিনত ৰাস পাতে, চাবলৈ বহুত ধুনীয়া হয় হা, কি ক'ম আৰু। ব'লক শহাপহু চাই লওঁ আমি, আপোনালোকেও চাওক। আৰু মাজুলী আহিলে সত্ৰ নগৰীত বহুত সত্ৰ, চব সত্ৰতে সোমাব। ব'লক, এইয়া চাওক, এয়া চাওক, এয়া চাওক, এয়া কিমান ধুনীয়াকৈ ওচৰলৈ আহে চাওক, ধৰক ঘাঁহ চাহ দিলে খায়, কিবা কিবি আনিলে। আৰু এয়া শহাপহু, এয়া মোৰ লগৰতে ঘাঁহ দিছে, এয়া চাওক পোৱালি, এয়া আৰু ভিতৰলৈ আছে, সোমাই আছে গাঁতত, এয়া চাওক কি সুন্দৰ ন, কি ক'ম আৰু, বহুত ধুনীয়া হয়, চাই থাকক। ইয়াৰ পূৰা মালা বনাই বনাই থৈছে, চাওক কিহৰ কাৰণে থৈছে নাজানিম, কাৰোবাক যদি পাওঁ সুধিবলৈ চেষ্টা কৰিম বাৰু কিহৰ কাৰণে। আৰু এয়া
মাংস ব'লক গৈ থাকোঁ। বহুত ধুনীয়া হয় ন? কৃষ্ণ আকৌ আমি ভিতৰৰ পৰা এয়া আহিলোঁ ন, দেখুৱালোঁ হেৰিলৈ সোমোৱা নাই। আৰু এইটো এটা লিখিছে। এতিয়া আমি আকৌ ঘৰলৈকে গৈ থাকোঁ আৰু বেছি দেৰি নকওঁ, ইয়াতো টাইম হৈছে ন। আকৌ গধূলি সময়ত মানে ৰাসৰ ৰিহাৰ্চল দেখুৱাম। আজি যিহেতু বৰষৰ, কাইলৈৰ পৰা ৰাস আৰম্ভ হ'ব। মন চন মানে ভাল লাগি আছে পূৰা। ৰাস বহুত এবছৰ মূৰত আকৌ আহিছে। চাই থাকক।